নমস্কাৰ সকলকে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ টপাৰ বেবি ইউটিউব চেনেল চাই থকাৰ বাবে। এই মুহূৰ্তত জনাবলৈ ওলাইছে এক ডাঙৰ খবৰ যে চন্দ্ৰায়ন 3ৰ লগতে সমগ্ৰ ৰাজ্যটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ দিনটোৰ শীৰ্ষত থকা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ জনাবলৈ চেষ্টা কৰিম। গতিকে অকণো স্কিপ নকৰক, ভিডিঅ'টো শেষলৈ চাব আৰু গুৰুত্বপূৰ্ণ খবৰসমূহ আপোনালোকে জানিব পাৰিব। চন্দ্ৰায়ন 3 মিছনৰ অংশীদাৰ হ'ল অসমৰ বোৱাৰী আৰু তিনিচুকীয়া নিধি শৰ্মাই অসমবাসী হিচাপে আজি সকলো গৌৰৱান্বিত। বিশ্বত ইতিহাস ৰচিলে ভাৰতে দেশবাসীৰ এই মৰমৰ সফলতাৰ প্ৰতি আপ্লুত হৈ ধন্যবাদ জ্ঞাপন কৰিলে ৰাজ্যবাসীক আৰু নগদ ধনৰ বিনিময়ত চাকৰি। এই মুহূৰ্তত জনাইছোঁ যে কেইবাটাও দিনৰ শীৰ্ষ খবৰ এপেক্স বেংক কৰ্মচাৰী ইউনিয়নৰ কাৰ্যকাৰী সভা আজি মুকলি কৰিলে আৰু উপজিলা ঘোষণা পাতালতলীত আৰক্ষীৰ অভিযান বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী আৰু কাজিৰঙাৰ ক্ষেত্ৰ সঞ্চালক হিচাপে ডক্টৰ সোণালী ঘোষক নিযুক্তি দিয়া হৈছে। আৰু এই মুহূৰ্তত জনাইছোঁ যে ৰাজ্যৰ কেইবাটাও শীৰ্ষত থকা খবৰ বন্ধ হৈ পৰিল 6 নং ৰাষ্ট্ৰীয় ঘাইপথ বৰাক মণিপুৰ আৰু মিজোৰাম ত্ৰিপুৰাৰ যোগাযোগ বিচ্ছিন্ন। বিশ্বনাথৰ 1 নং সমগ্ৰ সমবায় সমিতিত 7 কুইণ্টেল চাউল বিমুক্ত। এই মুহূৰ্তত জনাইছোঁ যে কোনোবাই যদি মেট্ৰিক বা এইচএছৰ ছাত্ৰ ছাত্ৰী হয় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব। যিসকল ছাত্ৰ ছাত্ৰীয়ে এবাৰ মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী দিব আৰু মেট্ৰিক হ'ব নে নাই এইটো চেনেলৰ যোগেদি ভিডিঅ' উপস্থাপন কৰা হ'ব, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।